হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, সুস্থ আছে। আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ, সুস্থ আছোঁ। আশীৰ্বাদ কৰিব আগলৈও যাতে অহা দিনকেইটা যাতে মোৰ ভালে ভালে যায়। চ' ফাইনেলি আজি মোৰ পঞ্চামৃত হয়। মানে মাহঁতটো কালি আহি পালেই, মানে ভিডিঅ'টো গম পাইছেই বাৰু, তাৰপিছত ভিডিঅ' বনোৱা নহ'ল। হ'লেও আজিতো পঞ্চামৃত, চ' ৰাতিপুৱা একদম গা পা ধুই পেলাই মই ৰেডি হৈ গৈছোঁ। মানে ৰেডি হোৱা নাই, গা পা ধুই আহিছোঁ, মোৰ আঁচোৰাই নাই। চ' তাৰে আগত মাহঁতে যোগাৰ কৰি আছে মানে পঞ্চামৃতৰ। চ' কি যোগাৰ কৰিছে মই সেইখিনি অকণমান ভিডিঅ'টো কৰি লওঁ নে কি কয়, ব্লগটো বনাই লওঁ, তেতিয়া চাব পাৰিম পিছলৈকে ন। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে পঞ্চামৃতৰ পৰা। মোৰ পঞ্চামৃত দেই মানে মাক মানে হেল্প কৰি দিছে আৰু মাৰ অকণমান হাতৰ প্ৰব্লেম হৈ আছে সেইবাবে। আৰু এইফালে মায়ে মানে ফল মূলবিলাক কাটি আছে, এইফালে মায়ে গেছত বহাই দিলে কেৰাহী, এইফালে গুড়। এইটো মোৰ মা দেই, এইটো মোৰ জন্ম দিয়া মা হয়। আৰু এইফালে থাপনাৰ সন্মুখত মানে ফল মূল এইবিলাক কাটি পেলাই থৈ দিছে আৰু শৰাই ভাগ আগবঢ়াব লাগিব নহয়, চ' তাৰ বাবে। আৰু এইফালে জেঠীয়েকো মানে বাদাম কাটি আছে, মানে কাজু। এইফালে মায়ে পায়স বহাই দিলেই, আৰু এইফালে মায়ে কিবা আনিব আহিছে। মিশু হল্লো বিতা আমু দি থাকা ঠাণ্ডা বটল। চ' ইফালে দুই বিয়ৈ, সেইটো যে মোৰ দেউতা, যিজনে মানে ধুতি সেই পিন্ধি আছে, দেউতাই কিবা লগুণ বনাই। তোমাক ৰাখি দিম মই। চবে কামত ব্যস্ত আৰু তুমি কি কামত ব্যস্ত হৈছো নে? চলি এই অৱস্থা হৈছে। যাও গাছত আজি আৰু আছে মই কাম কৰি থাকি থাকে দেখো মোৰ মানুহজনে লাজ কৰিছে দেই। আৰু এইফালে পঞ্চমৃতৰ কাৰণে মায়ে আনিছে অনাকটা কাপোৰ, মানে এইখন চাদৰ হয়। তাৰপিছতে চাদৰ হয় দেই, এইখন মানে দহিয়া চাদৰ হয়। আমাৰ ফালে প্ৰচলন আছেই, চাদৰ লগতে আছে এইটো ব্লাউজ, তাৰপিছতে আছে এইটো মেখেলা, এইটো পেটিকোট, তাৰপিছত আৰু এখন চাদৰ, এইখন মই শাহুমাই দিয়া চাদৰ, মানে হাজবেণ্ডে কিনি দিয়া আৰু এইখন হৈছে পিৰাত পাৰা, যদি দুখন হৈছে ফল মূল বান্ধি দিয়া চাদৰ, মানে কি বুলি কয় পাহৰিলোঁ নামটো দেই। ফল মূলটো এই দুখনত, টিকলা দুখনত ফল মূল বান্ধি দিয়া আৰু মানে পিছত দিব মোৰ ফল মূল বান্ধি পেলাই, আপোনালোকে দেখিব। এইখন হৈছে মোৰ মিষ্টাৰৰ মানে ডিঙিত লোৱা আৰু গামোচা, অনাকটাই হয়। এইটো হৈছে নতুন গেঞ্জি, আৰু এইখন হৈছে ধুতি, এইখিনি পিন্ধিব লাগিব। আৰু এইফালে মই এতিয়ালৈকে ৰেডি হোৱাই নাই, মই কাপোৰযোৰ পটাপট পিন্ধি লওঁ। এইফালে আমাৰ ৰেডি কৰা হৈ গ'ল, মানে জগন্নাথক মানে সেই কৰি পেলাই কৰিব আৰু পঞ্চামৃত খুৱাব। এইফালে ফল মূল লৈছে 5টা, চাকি বন জ্বলাই লৈছে, মিঠাই 5টা। এইফালে মোৰ মানুহজনকে ৰেডি পঞ্চামৃত খাবলৈ বোলে কেউহে বেছি আৰু এইফালে জেঠি বোলে তামোল কাটি আছেই। এইফালে আহি গ'ল, খুৰীহঁতো আহি গ'ল, মানে 5জন লাগে ন, 5জন বা 3জন লাগে পঞ্চামৃত খুৱাই দিবলৈ। চ' মোৰ মানুহজনে বহি গ'লেই। মই এইফালে খোজকাঢ়িব নোৱাৰোঁ জানেনে, মই যি কষ্ট কৰি খোজকাঢ়োঁ, মানে কি ক'ম আৰু। হ'লেও আৰু বহিছোঁ দিয়ক, এতিয়া দেখিব আৰু ৰীতি নীতিবিলাক কি কৰে। মানে মায়ে যিখন চাদৰ লৈছে, আচলতে ইয়াত গামোচা দিয়ে, গামোচা দি পেলাই মানে ফল মূল বান্ধি দিয়ে আৰু। কিন্তু মানে মায়ে যিহেতুকে অনাকটা গামোচা অনা নাই, নতুন বস্ত্ৰ হ'লেও হয়। এইখন মায়ে আনি থৈ দিয়া চাদৰ আছিলে, যিহেতুকে ৰঙাই হয়, আৰু ৰঙাটো ঘৰ মানে ৰং বুলি কয়, সেইবাবে ৰঙা কাপোৰ এই চাদৰ দুখনতে মায়ে মোক দিব আৰু ফল মূল। আৰু দুখন কিয় দিছে সেইটো ৰং পাব বাৰু পিছত, নে ৰীতি নীতিয়ে নে কিবা বেলেগ নিয়মেই আছে। কেলেই মোক দুখন কাপোৰত মানে বান্ধি দিছে। চ' মায়ে মোক ফটো লগাই দিলে, লগতে মানে চুৰি শাখাটো দিলে আৰু সুধিছে শংকৰ খাৰু কি হ'ল। মোৰ মানে পেটত খোজ লাগিছিলে সেইদিনাখন, সেইকাৰণে খুলি থৈ দিলোঁ শংকৰ খাৰু। এইপিনে অকণমান আজি বতৰটো অকণমান মানে বৰষুণটো কম আছে, সেইকাৰণে গৰমো উঠিছে, ফেনো চলাব নোৱাৰোঁ, চাকিটো নমাই যাব। এই টিকলিটো চোৱাচোন, এই টিকলিটো একেবাৰে এইটো মোৰ ভতিজা হয়, মানে খুৰী নাতিয়েক হয়। তাই চাই আছে একেবাৰে কি কৰিছে বুলি। সেয়াই আৰু এইবোৰ আচলতে কি হয়, আমাৰ আগৰ পৰা নিয়মবোৰ চলি আহিছে, মানে নামনি অসমত, যে যেতিয়া মাতৃ হ'ব ওলায়, তেতিয়া 5 মাহত মাকহঁতৰ ঘৰৰ পৰা এনেকৈ কিছুমান নিয়ম কৰে, 7 মাহত কৰে, 9 মাহত কৰে। এইবোৰে মৰিটো 5 মহীয়া হয়। চ' এইখিনি পঞ্চামৃত হয়, ঘিউ, মৌ, চেনি, তাৰপিছতে জহা চাউলৰ গুড়ি, এনেকৈ গাখীৰ, এনেকৈ 5 বিধ বনাই পেলাই মোক খাব দিয়ে, মানে মোক মানে মোৰ আহিবলগীয়া সন্তানটোক আৰু। চ' মই খুৱাই দিছে, বিয়া টেষ্টি। তাকে ইংগিত কৰি আছিলোঁ মিষ্টাৰক। চ' এইখিনি খোৱাৰ পিছত মোক পায়স খুৱাব, তাৰপিছতে মিঠাই খুৱাব। এইখিনি আৰু ফল মূলখিনিতো দিলেই মোৰ পিছত, এতিয়া মোক পায়স খুৱাই দিছে। মানে শুভকাৰ্য বুলি ক'লে আৰু পায়সটো লাগিবই, আৰু এইফালে মিঠাই মানে মই কৈ আছোঁ, সেইটো মিঠাই দিয়ক, সেইটো দিয়ক। আৰু মায়ে যে অকণ দিছে, মোৰ বোলে লোভ লাগি গৈছে বেছিকৈ খাবলৈ, কিন্তু নিদিলে। আৰু মোৰ মানুহজনক নিদিয়ে নেকি চাওকচোন বাৰু, মানুহজনে এনেই ৰখি আছে, লগত বহি আছে। মই তাকে মাক ক'লোঁ বোলে মায়ে মানুহজনক নিদিয়ে নেকি। তো এয়াই আৰু মানে এইবোৰ বস্তু মানে সাঁচি থৈ দিলে পিছত মানে মাহঁত যদি নাথাকেও ইন ফিউচাৰ, মানে ল'ৰা ছোৱালীক দেখাব পাৰিম, চোৱা বোলে তোমালোকৰ আইতাহঁতে কি কৰিছিলে আমাৰ লগত, তোমালোক খোৱাৰ সময়ত, মানে এনেকৈ ক'ব পাৰিম আৰু। তো তেখেতেও কৈছে আৰু টেবুল খুৱাই দিব নালাগে, মানে গোটেইখিনি দিলেও হ'ল, একবাৰতে খাই দিব, অকণ কোনে খাই থাকে। সেয়াই আৰু মই হ'লে নিজে একো খোৱা নাই দেই, মোক চব কৰি দিছে, খুৱাই দিছে, খাইছোঁ আৰু এতিয়া হৈছে মানে কি আৰু জাপ বুলি কয়। মানে যাতে মোক একো মানে দেওভূতে নাপায়, বা বেয়া যাতে দৃষ্টি নাপায় আৰু মোক, তাৰ বাবে দিছে। এইবিলাক আৰু মায়ে দিছে। তাৰপিছত এইবাৰ আহিব মোৰ মা, মানে মোৰ জন্মদাত্ৰী। মাহঁতৰ আকৌ খুব ফূৰ্তি এইবিলাক কৰিব পায়, কাৰণ মানে মাকৰ মানে জীৱনত এটাই মানে আশা থাকে আৰু, ছোৱালীক বিয়া দিম, ছোৱালী নাতি পাম। আৰু এই দুখন হৈছে মানে অনাগতা গামোচাই হয়, কিবা ফল গামোচা বুলি কয়, মায়ে মোক চুমু দি দিছে। আমাৰ মা খুব ইমোচনেল, মানে দুইজনী মায়ে ইমোচনেল হয়।
একেই চবখিনি, খালি মায়ে মোক ফুট দিলে, তাৰপিছত খাৰুটো দিলে, এইফালে মায়ে মোক গামোচা এখন দিলে, য'ত মোক ফল মূল দিব আৰু তাৰপিছত ফল মূল বান্ধি পেলাই দিয়ে বুলি কয় কিছুমানে, বান্ধি দিয়া বা কোচত দিয়া একেই কথা, মোক কোচত দিব লাগে। প্ৰথমতে মায়েও মোক একেই পঞ্চামৃতখিনি খুৱাব, যিখিনি ঘিউ মোৰ চেনি হয় সেইখিনি খুৱাব, তাৰপিছত আকৌ পায়স খুৱাব, এইদৰে আৰু মানে এইবিলাক সাঁচি পেলাই ৰাখি থৈ দিলোঁ, যাতে পিছলৈ চাব পাৰোঁ। নহ'লেনো ক'তা নো এইবিলাক পাহৰি থাকিম, ল'ৰা ছোৱালীৰ পিছত ক'ব পাৰিম এনেকুৱা হৈছিল তেনেকুৱা কৰিছিলোঁ, এইবিলাকে আৰু কিন্তু সাঁচি থৈ দিলে সিহঁতকো দেখাব পাৰিম প্ৰমাণ হিচাপে। তো মায়ে মোক এয়া মিঠাইও খুৱাই দিলে। আপোনালোকৰ ফালে আছেনে নাই নিয়ম জনাবচোন দেই। আৰু সাতমহীয়া নিয়মত সাত মাহত চাগে খুৱাই নিদিয়ে, নাজানো মই সাত মাহত কি, সেইটো কাৰণে এক্সাইটেড হৈ আছোঁ। এতিয়াতো 5 মাহ আৰু 2 মাহ পিছত আহি গ'ল। চয়াই আছিলে মানে মোৰ পঞ্চামৃত, বেলেগ বিশেষ একো মানুহ মাতা নাই, কাৰণ মোৰ অকণ পঞ্চামৃত মানে ঠিক নহয়, মানে মই বেছি মানুহ মাতিলে অকণ কষ্ট পাম বুলি মাহঁতে নামাতিলে আৰু। চ' 5টা ফল দিছে, কল, আপেল, তাৰপিছতে অৰেঞ্জ আৰু বেদনা, সেইকেইটা দিছে আৰু 5টা ফল হ'ব লাগে ন, আৰু গোটা ফলহে দিব লাগে, কাটি পেলাইও দিব নালাগে। এই আৰু চাকিৰে মোক কি দিছে, মানে কি বুলি কয় কি বুলি কয় বাৰু পাহৰিলোঁ নহয়, মানে মোক ভালৰ কাৰণে দিছে আৰু। মই আকৌ মিষ্টাৰক খুৱাই দিব দেই, আমাৰ মায়ে আকৌ হেঁপাহ মানে জোৱাইক আকৌ খুৱাইহে দিব, হাতত নিদিয়ে।